আজি হল অষ্টমী পূজা আৰু আমি আজি পূজাত ওলাই যাওঁ বুলি ভাবিছো এতিয়া ক'ত যাওঁ ঠিক হোৱা নাই ভাবিছো বঙাইগাঁও নহলে বিজনী কৰবাত যাম নহলেতো ইয়াতেই চাম তাৰমানে আজি বতৰটো খুব বেয়া গতিকে বলক আপোনালোককো মই ক'ত যাওঁ গোটেইখিনি দেখুৱাই যাম গতিকে বলক আজি আকৌ যাওঁ আমি অকমান গাড়ীখন ৰখালো মানে তেল ভৰাবলৈ সোমাইছে তেল ডিপুত আৰু দেখিছেনে ইহঁতে কি যে মানে কৰি থাকে ন গাড়ীৰ ভিতৰতো মানে বিৰাটে ফূৰ্তি লাগিছে পূজা একদম ভাগৰি লাগিছে আৰু ইহঁতৰ ফূৰ্তিত আমিও ফূৰ্তি পাওঁ দিয়কচোন আমি বঙাইগাঁৱলৈ যাম বুলি ঠিক কৰিলোঁ আৰু এয়াই এনেদৰে গৈ থাকোঁতে আমাৰ সন্ধিয়াই লাগিল 5টা বাজি গ'ল দেখিছেনে ৰাস্তাতে এখন পূজা দেখিলোঁ খুব ভাল লাগিছে মণ্ডপটো চাই তোমার মোর প্রেমর মিলন জেনি সারা দেদা এতিয়া মানে চাহ একাপৰ খুব প্ৰয়োজন হৈছে সেইকাৰণে এখন ৰেষ্টুৰেণ্টত সোমালোঁ অকণমান চাহ কিবা কিবি অকণমান খাই লওঁ বঙাইগাঁৱত ভালেকেইখন পূজা হৈছে খুব ধুনীয়া ধুনীয়া পেণ্ডেল সাজাইছে হেনো ৰাম মন্দিৰ অক্ষৰধাম তেনেকুৱা ডিজাইনত আমি তাকে চাবলৈ আহিছিলোঁ কিন্তু যিটোহে নো এণ্ট্ৰি আৰু যিমান ভিৰ হৈছে সেইকাৰণে আমি ভিতৰলৈ নগ'লোঁ আমি ভিতৰলৈ নাযায় ইয়াত এখন নতুনকৈ শ্বপিং মল হৈছে মানে ইউনিভাৰ্চেল ষ্টুডিঅ' নামৰ এখন শ্বপিং মল আৰু তাকে চাবলৈ সোমালোঁ তাকে আপোনালোককো অকণমান দেখুৱালোঁ গতিকে চাই থাকিব ভিডিঅ'টো দোকানবোৰ খুব ধুনীয়া লাগিছে দেখি মানে আমি কিন্তু শ্বপিং কৰা নাই আজি এদিন আহিব লাগিব আজি এনেই চাবলৈ আহিলোঁ শ্বপিং মলটোৰ ভিতৰত গোটেইবোৰ দোকানে আছে মানে কসমেটিকেই হওক কাপোৰেই হওক গোটেইখিনি আছে আৰু শ্বপিং মলখন যি ডিজাইনত বনাইছে চাই খুব ভাল লাগিল আৰু আমি তাত কেইখনমান ফটো উঠিলোঁ আৰু ফটোকেইখন ভিডিঅ'টোৰ শেষত দিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব এইবাৰ বঙাইগাঁৱৰ পৰা আমি আকৌ অভয়পুৰী উভতি আহিলোঁ ভাবিলোঁ অভয়পুৰী পূজা মণ্ডপলৈ যাওঁ এপাক আজিও চাওঁ মানে আজি ভাবিছোঁ আজি মটকা কুৱাত উঠিম তাকে আপোনালোককো দেখুৱাম গতিকে চাই থাকিব তোমাৰ মোৰ প্ৰেমৰ মিলন জেনি সাৰা দেদা মটকা কুৱা চাবলৈ উঠিলোঁ কিন্তু আমি বেছি ভিডিঅ' ৰাখিব নোৱাৰিলোঁ উঠাখিনি আৰু গাড়ীবোৰ ঘূৰোৱাবোৰ দেখুৱাব নোৱাৰিলোঁ ভয় লাগে দিয়কচোন অকণমান মটকা কুৱাত মানে ওপৰলৈ উঠা তাৰ পৰা এটা ভিউ আপোনালোকৰ কাৰণে ৰাখি থলোঁ তাকে দেখুৱালোঁ চাওক অভয়পুৰী পূজা মণ্ডপত মানুহৰ সমাগম চাওক কেনেকুৱা মানুহ হয় মানে অকণমান পূজা মণ্ডপত বহিলোঁ আৰু আৰতি চালোঁ খুব ভাল লাগিল আৰতি চাই আৰু এইবাৰ পূজা মণ্ডপৰ পৰা আমি ঘৰলৈ ওলাই আহিলোঁ আৰু এখন ৰেষ্টুৰেণ্টৰ পৰা ভাবিলোঁ ৰাতিৰ আহাৰ লৈ যাওঁ আজি আৰু ৰাতি ঘৰত নবনাওঁ সেইবাবে ৰেষ্টুৰেণ্টৰ পৰা আমি চিকেন পোলাও ল'লোঁ আৰু গতিকে ভিডিঅ'টো ইমানতেই শেষ কৰোঁ বুলি ভাবিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব ইতিমধ্যে মোৰ চেনেলটো কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে আজি নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিলোঁ বাই বাই মায়াৰে নিচু